মই এতিয়া আহি আছোঁ বাঁহনি বাৰীলৈ। আজি এটা বেলেগ টপিকত ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। এতিয়া এটা বাঁহৰ গাজ কাটিম। তাৰপাছত এই ইয়াৰ ওপৰতে অলপ আজি কথা পাতিম বুলি ভাবিছোঁ। ভাল পাব, নিশ্চয় ভাল পাব চাগে আপোনালোকে। আৰু মই নদিয়াল চাই আছে আপোনালোকে নদিয়াল ব্লগ। ভাল পালে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো বাঁহৰ গাজ। এইদৰে বাকলিবিলাক এৰুৱাই গাজটো চফা কৰি পেলাব। আৰু ইয়াৰ পাছত ক'ম এই গাজৰ যি ঔষধি গুণ আছে তাৰ ওপৰত মই ক'বলৈ আৰম্ভ কৰিম। কিন্তু ঔষধি গুণৰ কথা আলোচনা কৰাৰ আগতে মই গাজটো কেনেকৈ বনাই তাৰ বিষয়ে অকণমান কৈ লওঁ। কাৰণ গাজটো মই নবনাওঁ, তেওঁ বনাব। বুজিছে নহয়, তেওঁ বনাব। আমাৰ পাকঘৰত যিজনা থাকে সেইজনাই গাজটো বনাব। প্ৰথম কাটি ল'ব। কাটি লৈ তাৰপাছত অলপ ঢেঁকীত খুন্দি দিব। নাইতো আজিকালি এইবিলাক যে ওলাইছে এনেকৈ চোচাখন, সেইখনত ৰুকি দিব। তাৰপাছত কেইদিনমান বৈয়াম এটাত ভৰাই ৰাখি থ'ব। তাৰপিছত সি লাহে লাহে টেঙা হ'ব। টেঙা হোৱাৰ পাছত তাক আৰু নিমখ, জলকীয়া, পিঁয়াজ, আদা, নহৰু মিলাই ধুনীয়াকৈ চাটনি বনাই খোৱা। আৰু সেয়া যাদুকৰী সোৱাদটো দিব গাজ টেঙাই আৰু পাকঘৰত থকা মানুহজনীয়ে। ঠিক আছে, এতিয়া আলোচনা কৰোঁ আমি ঔষধি গুণৰ কথা। আছে বহুত ঔষধি গুণ আছে। গাজ টেঙাৰ পৰা বহুত উপকাৰ হয়। আমাৰ বডিত বহুত বেছি পৰিমাণৰ ভিটামিন যোগায়। কিছুমান বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ গাজ টেঙাৰ দ্বাৰা। গতিকে ইয়াৰ ওপৰত আমি অকণমান, মই থুলমূলকৈ, কিয় মই ইমান অভিজ্ঞ নহয়, যিকণ জানিছিলোঁ বা জানো সেই তাৰে অকণমান মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ব'লক যাওঁ এতিয়া নদিয়াল ব্লগ। বাঁহৰ গাজ, ইয়াৰ ইংৰাজী নামটো হৈছে বেম্বো শ্বট। গৰম দিনত বাঁহৰ গাজ আৰু কঁঠাল গুটি চাটনিখন খাই বিশেষ আমেজ লাগে, বেলেগ সোৱাদ লাগে। ইয়াত তুমিও খাইছা, ময়ো খাইছোঁ, আপুনিও খাইছে, নহয়নে বাৰু? বাঁহৰ গাজৰ সোৱাদটো কঁঠাল গুটিৰ লগত একেবাৰে মনমোহা সোৱাদ, নহয়নে বাৰু? নিশ্চয় আপোনালোকৰ নিচিনাকৈ ময়ো ভাল পাওঁ বাঁহৰ গাজ আৰু কঁঠাল গুটি চাটনি, পিটিকা খাই। বাঁহৰ গাজ এছিয়াৰ ভিতৰত বহুতো দেশৰ সুস্বাদু খাদ্য। মাছৰ লগত, দাইলৰ লগত, শাকৰ লগত পিঁয়াজ, জলকীয়া, গাজ টেঙা মিলাই পিটিকা, চাটনি, বিভিন্ন ধৰণৰ খাদ্য বনোৱা হয় বাঁহৰ গাজেৰে। আৰু সেই আঞ্জাখন খাই বহুত সুন্দৰ লাগে, খুব সোৱাদ লাগে। তাৰ মাজতো মই এটা কথা কওঁ, মোৰ বেছি ভাল লাগে ঢেকীয়া, পুঠি মাছ, গাজ টেঙা যিখন আঞ্জা বনোৱা হয়, সেই আঞ্জাখন মোৰ কাৰণে মই খুব ভাল পাওঁ। হয়তো আপুনিও ভাল পায় চাগে, নিশ্চয় আপুনিও ভাল পায়। আৰু নাপাওঁ বুলি চাগেতো ক'ব নোৱাৰিব, কিয় মই ভাল পাওঁ আৰু আপুনিও ভাল পায়। তাৰ মাজতো বাঁহৰ গাজ টেঙাৰ বহুতো ঔষধি গুণ কিছুমান আছে, যেনে কৰ্কট ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা প্ৰতিষেধক হিচাপে ওজন হ্ৰাস কৰাত সহায় কৰে, হজম শক্তি বঢ়ায়, পাকস্থলী বিকাৰ চিকিৎসা কৰাত সহায় কৰে, যেনে কৃমি, পেটৰ বিভিন্ন ৰোগ, এইবিলাকত সহায় কৰে বাঁহৰ গাজে। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা অতি প্ৰয়োজনীয় কথা ক'বলৈ বিচাৰিছোঁ। বাঁহৰ গাজত উচ্চ আঁহ আৰু চৰ্বিৰ পৰিমাণ কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী হয়। বাঁহৰ গাজে হিমোগ্ল'বিনৰ স্তৰ পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। সেয়েহে গৰ্ভৱতী মহিলা, বৰ্ষিত শিশু আৰু মহিলাসকলৰ বাবে অতি উপকাৰী হয়। এনেধৰণৰ বাঁহৰ গাজৰ ওপৰত বহুত ঔষধি গুণ আছে।
যিবিলাক গুণৰ কথা মই এতিয়া ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো একেবাৰে সৰুকৈ বনোৱা হৈছে। যদি ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো আৰু এনেধৰণৰ যদি ভিডিঅ'বিলাক পাবলৈ বিচাৰি থাকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই নদিয়াল, চেনেল মোৰ নদিয়াল ব্লগ।